খবৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ' সৈতে যোৱা ভিডিঅ'ত কৈছিলোঁ মই যে ব্লগ বনাবৰ কাৰণে অলপ ওলাই যাম নগাঁও সাইডে সো এই প্ল্যানটো প্ৰায় সফল হ'লগে মানে ফোন চোন কৰি মেলি সব ওকে হৈ গ'ল আৰু পেকিং কৰিব আছিলে বস্তু উলিয়াই থৈছোঁ আৰু এইবিলাক গামোচা আছে পেন্ট আছে এটা শাৰ্ট লৈ লৈছোঁ হিমানেই আৰু মোৰ লগত এটা লৰা যাব মানে এপিনে আছে চন্দন ই যাও মূলত খুব এক্সাইটেড ইয়ো মানে খুব মানে ফুৰ্তি আছে দেখিছেনে এই ফুৰ্তি আছে কাৰণ কেলে মানে ই মানে বহুত দিন মানে ওলাই যোৱা নাই সেইকাৰণে বহুত ফুৰ্তি আছে মানে লকডাউন বুলি বহুত দিন ওলাই যোৱা নাই বুলিছিলে সেইকাৰণে মানে বহুত ফুৰ্তি আছে আৰু মই বহুত এক্সাইটেড হৈ আছো মানে ভিডিঅ'টো বনাবৰ কাৰণে আৰু ভাত চাত খাই বেটা এই পেট চেট ফুলাই আছে এইটো পেট ইয়াৰ বেটা তো গুড মৰ্নিং ফ্ৰেণ্ডছ আমি ওলাই আহিছোঁ নগাঁৱলৈ বুলি আৰু এতিয়া মিষ্টাৰ চন্দন বহি আছে লগত যোৰহাট পালোহি আমি অলপ আগত চুকাফা ক্ষেত্ৰ পামগৈ চুকাফা সমন্বয় ক্ষেত্ৰ তাত আপোনাৰ মানস ৰৈ আছে যিটো তাক লগ কৰি লওঁ তাত এতিয়া আপোনাৰ যোৰহাট মানে মৰবন্ধা চুকাফা সমন্বয় ক্ষেত্ৰ এপিনে আছে আমাৰ মানস ই বহুত দেৰি বাৰ হৈ আছে কি ক'বা কৈ দিয়া হেল্ল' মই আহি ইয়াত ৰৈ আছোঁ নকচাৰীৰ পৰা আহি আছোঁ সিহঁতি অহা দেৰি কৰিছে খালি বহুত দেৰি ৰখাই থ'লে ইয়াতে মই অকণমান ফটো চটো মাৰিলোঁ ৰ'লোঁ এতিয়া আমি যাম নগাঁও লংকা এতিয়া এইডোখৰ জেগা কয় এইডোখৰ মৌবন্ধা বুলি কয় কাজিৰঙা ইউনিভাৰ্চিটিখন এইফালে আছে কাজিৰঙা ইউনিভাৰ্চিটিখনৰ ওচৰতে এইডোখৰ মৌবন্ধা চুকাফা সমন্বয় ক্ষেত্ৰ আহোমৰ দিনৰ ঐতিহ্য আমাৰ চমুদক মই কেমেৰাটো দিছোঁ সি দেখাব চেষ্টা কৰিব অলপ আপোনালোকৰ জেগাডোখৰ মানে আপোনাৰ এইডোখৰত আপোনাৰ চুকাফাৰ কিছুমান পুৰণি বস্তু আছে এইবিলাক আপোনালোকে আহিবলৈ চাব পাৰে ইয়াত ভিতৰত এটা মিউজিয়াম আছে আপোনালোকে আহিব চাবলৈ ইয়াত মানুহবিলাক আহে আৰু এতিয়া বৰ্তমান গেট বন্ধ যোৰহাটৰ পৰা আপোনাৰ 12 মিনিটমান হ'ব নেকি বাৰু না 17+ হ'ব 17 মিনিমাম 20 ধৰি লওক তাৰপিছত আপোনাৰ ওচৰতে কাজিৰঙা ইউনিভাৰ্চিটিখন আছে কাজিৰঙা অকণমান 1 কিলোমিটাৰ আঁতৰত ইয়াত অকণমান আগত আছে তো ভিডিঅ'টো আজি ইমান এইখিনিতে হেৰি নকৰোঁ আগলৈ গৈ থাকোঁ বহুত টাইম আছে আমাৰ ইয়াতে 7:30 হ'লেই অলৰেডি সিহঁতিতো বহুত দেৰি কৰিলেই বহুত দেৰি কৰিলোঁ এতিয়া ভিডিঅ'টো আগলৈকে বনাই থাকোঁ ব্লগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গৈ থাকোঁ আমি এতিয়া পাই গ'লোঁ সেই কাজিৰঙা আৰু ফটো মাৰিবলৈ অলপ সঁজুলি পত্ৰ উলিয়াইছে এইফালে আপোনাৰ কাজিৰঙা গড় চৰ তাত একো দেখিবলৈ পোৱা নাই এয়া মহ ৰ'বৰ দেখাইছোঁ একো দেখিবলৈ পোৱা নাই ইয়াত একো দেখিবলৈ পোৱা নাই আপোনাৰ সুধা কাজিৰঙা লকডাউন চলি আছে সোমাই আছে গড় চৰবিলাক ভিতৰতে চৰাই চিৰিকটি একো দেখিবলৈ পোৱা নাই অ' ভাই কাজিৰঙা ল'ৰা ডিউক লৈ পূৰা ফালি গৈছে ৰকেট দেখোন এখন বাপ্পা এনেকৈ যায় হেভি নেদেখাই থাকিলোঁ গুলি যোৱা দি গ'লোঁ এখন আমি পাই গ'লোহি নগাঁও আৰু এইপিনে আমাৰ পাৰ্থক লগ পাই গ'লোঁ পাৰ্থ হাই কৈ দিয়া দুইটা পাই গ'লোহি এতিয়া আজি ইয়াৰ ৰুমত থাকিম চ' ইয়াৰ ৰুমলৈ গৈ লওঁ এতিয়া পাৰ্থৰ পৰা ওলাই আহিলোঁ গোটেইকেইটা আছে হাই কৈ দিয়া হাই গুড মৰ্ণিং আমি এতিয়া গৈ আছোঁ অলপ ওলাই যাম এটা ৱাটাৰফল চাবৰ কাৰণে পানীমূৰ চ' আজি ৰাইডটো আমি ষ্টাৰ্ট কৰোঁ
তাৰ পিঠি চোৱা ডিউগত উঠায় ডিউগত তাৰ পিঠি বন্ধু বান্ধৱীসকল পাই গ'লোহি আমি পানীমূৰ ফাইনেলি পাই গ'লোহি পানীমূৰ তামাম ঠাণ্ডা লাগিছে পানী পূৰা সেউজীয়া নীলা পানী চবেই পজি আছে চব পূৰা হেৰি আছে আমি পানীমূৰ আমাৰ বৰষুণৰ মাজেৰে আমি আহি পালোহি পানীমূৰত উপস্থিত হৈ আমি বহুতো ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাইছোঁ এইফালে পানীৰ জলপ্ৰপাত ল'ৰাজনে এজন ডান্স কৰিছে আমি কি ক'ম চ' এক্সাইটেড মেন পূৰা মজা ঠাই ফাইনেলি মজা প্লেচ বৰষুণ দি আছে অলপ আপোনালোক এটা ধুনীয়া ভিউ দেখাবলৈ চেষ্টা কৰিম মই মজা লাগিছে আমাৰ পাৰ্থ আছে ইয়াত পাৰ্থই আমাক বহুত হেল্প কৰিলে ইয়াৰ ৰুমত থাকিলোঁ কালি ৰাতি আজিও থকা এটা প্লেন আছে চ' ইয়াৰ কাৰণে আমাৰ এইটো দেখা আজি সফল হ'ল আপোনালোকে আহিব জেগাডোখৰ ডিমা হাছাও চাইডে আছে আৰু জেগাটো সঁচাকৈ একদম চালিয়া লাগিছে এটা মানে প্ৰকৃতি এটা ধুনীয়া সৌন্দৰ্য আমি আজি উপভোগ কৰিবলৈ পালোঁ একমাত্ৰ পাৰ্থৰ কাৰণে যিটো আমাক ই বহুত হেল্প কৰিলে আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে আৰু এইপিনে ফটো শ্বুট চলি আছে গোটেই ফটো মাৰি আছে জেগাডোখৰ বহুত ঠাণ্ডা মানে আপোনাৰ এই জেগাডোখৰ অলপ যিটো পানী কুঁৱলী টাইপ এটা হৈ যায় বহুত ঠাণ্ডা পৰি যায় জেগাডোখৰ আৰু বৰষুণ দিয়াৰ কাৰণে অকণমান আমাৰ প্ৰব্লেম হৈ গ'ল এইটো পানীটো পিছলৈ যাব বেছি আগলৈ আগুৱাই নাযাওঁ আপোনাৰ আন্ধাৰ হৈ আহিছে আৰু আমাৰ যাবৰ সময় হৈ আহিছে চ' আমি যাব লাগে কাৰণ বহুত দূৰ বাট আছে আমাৰ যাবলৈ আৰু আপোনালোকে আহক এডোখৰ ইমান মনোমোহা জেগা আচলতে আছে বুলি বহুতে গম নাপায় আপোনালোকে আহক আৰু চাওক আপোনালোকে মনোমোহা দৃশ্য উপভোগ কৰক চ' আমি এতিয়া যাবলৈ ওলাইছোঁ